বান্ধৱীসকল আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত। তো বন্ধু বান্ধৱীসকল আমি প্ৰায় মানুহকে কোৱা শুনো গেছ হৈছে টেবলেট খাও আমুক টেবলেট আনো এনেকে আমি কোৱা শুনো কিন্তু আমি যিমান পাৰো টেবলেটৰ পৰা দূৰত থাকিব লাগে কাৰণ বেছিকৈ টেবলেট খালে এই টেবলেটখিনি আমাৰ কিডনিত এফেক্ট কৰে। সো আমি যিমান পাৰো ঘৰুৱা কিছুমান দৰব খাই পেলাইও আমি গেছৰ সমস্যা দূৰ কৰিব পাৰো আৰু কিছুমান আমি নিয়ম ফলো কৰিব লাগিব সেই নিয়মখিনি ফলো কৰিও আমি গেছৰ সমস্যাৰ পৰা অতি সোনকালে হাত সাৰিব পাৰো। তো ফ্ৰেন্ডছ সকল আজি মই আপোনালোকক কেইটামান টিপছ দিম সেই টিপছ কেইটা আপোনালোকে ফলো কৰিব তেতিয়া অতি সোনকালে গেছৰ সমস্যাৰ পৰা দূৰত থাকিব পাৰিব। তো ফ্ৰেন্ডছ সকল ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছো। তো ফ্ৰেন্ডছ সকল আমাৰ ফাৰ্ষ্ট ভুলটো হৈছে আমি যেতিয়া খাদ্য খাওঁ আমি ভাবো খাদ্যৰ লগতে যদি আমি যিমানে খাদ্য খাওঁ পানী মানে যদি পানী খাওঁ তেতিয়া আমাৰ ডাইজেশনটো ভাল হয় কিন্তু এইটো আচলতে ভুল হয় তেনেকা কৰিব নালাগে। আমি যেতিয়া খাদ্য খাওঁ তেতিয়া তাৰ লগত আধা গ্লাস মানহে পানী খাব আৰু 1 ঘণ্টা বা আধা ঘণ্টা ৰোৱাৰ পাছত আপোনালোকে যিমান পানী খায় সিমান পানী খাব পাৰে তেতিয়া আপোনালোকৰ ডাইজেশনটো ভাল হয়। সেকেন্ডতে আমাৰ ৰাতিপুৱাতে শুই উঠি একাপ চাহ সকলোকে প্ৰয়োজন হয় কাৰণ তেতিয়া আমাৰ ৰাতিপুৱাটো ফ্ৰেছ লাগে কিন্তু বহুতকে দেখা যায় যে বহুতে ৰাতিপুৱাতে শুই উঠি গাখীৰ চাহ খায় কিন্তু আচলতে আপোনালোকে যিমান পাৰে ৰাতিপুৱা গাখীৰ চাহটো এভয়েড কৰক। ইয়াৰ হলনি আপোনালোকে ৰঙা চাহ খাওক আৰু সেই চাহত যদি অকমান নেমু চেপি লয় তেতিয়া আপোনালোকে অতি সোনকালে গেছৰ পৰা হাত সাৰিব পাৰিব। তো এইটো ৰুলছ ফলো কৰক আৰু অতি সোনকালে গেছৰ সমস্যাৰ পৰা হাত সাৰক। আৰু আমি যেতিয়া খাদ্য খাওঁ ন তেতিয়া খাদ্য খোৱাৰ পাছত লগালগ শুই দিব বা বহি দিব নালাগে। ইয়াৰ হলনি আপোনালোকে ৰুমটোতে অকমান সময় খোজ কাঢ়ক বা বাহিৰলৈ যাওক ৰাস্তাত অকমান খোজ কাঢ়ক তেতিয়া আপোনালোকৰ ডাইজেশনটো খুব ভাল হয়। আমি কিবা এটা আঞ্জা বা তৰকাৰী ৰান্ধিলে আমি নহৰু আদা মছলা এইসমূহৰ ব্যৱহাৰ আমি প্ৰায় কৰো কিন্তু আপোনালোকে যিমান পাৰে নহৰু মছলা জাতীয় খাদ্যসমূহৰ পৰা আঁতৰত থাকক নহৰু কমাই খাব আৰু মছলা জাতীয় খাদ্য ভজা তেলত বেছি পুৰা সেইসমূহ খাদ্যৰ পৰা আপোনালোকে প্ৰায় আঁতৰত থাকক। পাৰিলে আপোনালোকে বইল খাওক তেতিয়াও আপোনালোকে গেছৰ সমস্যাৰ পৰা অতি সোনকালে হাত সাৰিব পাৰে। তো ফ্ৰেন্ডছ সকল এইকেইটা টিপছ আপোনালোকে ফলো কৰি সোনকালে গেছৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন আপডেটসমূহ পাই থাকে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেন্ডছ সকল পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।